নমস্কাৰ মই নিতুমণি দাস আৰু আপোনালোকে চাই আছে নিতুজ টেক বন্ধুসকল আজিও আপোনালোকৰ কাৰণে কেইটামান গৰম টেক নিউজ লৈ আহিছো আশা কৰো আপোনালোকে টেক নিউজসমূহ চাই ভাল পাব আৰু যদিহে ভাল নাপায় মোক কমেন্ট বক্সত জনাই দিব কিয় ভাল নাপায় আৰু লগতে আপোনালোকে টেক নিউজসমূহ চাই ভাল নাপালেও ভিডিওটো শেষলৈকে চাই থাকক এই ভিডিওটোৰ জৰিয়তে আপোনালোকে কেইটামান গৰম টেক ৰিলেটেড খবৰ পাব বুলি আশা থাকিল তো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো বন্ধুসকল আমাৰ তো প্ৰথমটো খবৰ আহি পৰিছে এপলৰ ফালৰ পৰা এপলে অনলাইন ষ্ট'ৰ আমাৰ ভাৰতবৰ্ষত মুকলি কৰিব অহা মাহত আৰু আপোনালোকে এতিয়া এপলৰ প্ৰডাক্টসমূহ এপলৰ অনলাইন ষ্ট'ৰৰ জৰিয়তে কিনিবলৈ পাব বুলি জানিব পৰা গৈছে এতিয়া মই আইছো 2 নম্বৰ টেক নিউজলৈকে PUBG মোবাইলৰ ভাৰ্চন 1.0 আপডেটটো 8 ছেপ্টেম্বৰ তাৰিখে ৰিলিজ দিব আৰু লগতে বন্ধুসকল এই আপডেটটোৰ জৰিয়তে আপোনালোকে প্ৰায় সববিলাক বুলি ক'ব পাৰি মানে তাৰ ভিতৰত থকা PUBG মোবাইলৰ ভিতৰত থকা বিল্ডিংৰ লুকসমূহ লগতে নতুন ৱেপনছ এই আপডেটৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব বুলি জানিব পৰা গৈছে এতিয়া মই আইছো 3 নম্বৰ টেক নিউজলৈকে 2020 চনৰ সেকেন্ড কোৱাৰ্টাৰত ইউটিউবে 11.4 মিলিয়ন ভিডিঅ'জ ৰিমুভ কৰিছে বুলি জানিব পৰা গৈছে আৰু এই ভিডিঅ'সমূহ ইউটিউবৰ পলিচি ভায়োলেট কৰা নাছিলে আৰু সেই কাৰণে মেচিন লাৰ্নিং এলগৰিথমৰ সহায়ত ইউটিউবে এই ভিডিঅ'সমূহ ৰিমুভ কৰি দিছে বুলি জানিব পৰা গৈছে এতিয়া মই আইছো 4 নম্বৰ টেক নিউজলৈকে বন্ধুসকল ইশানাগৰলৈ টুইটাৰত এক টুইট কৰিছিল আৰু সেই টুইটৰ জৰিয়তে তেওঁ জানিবলৈ দিছে যে Samsung Galaxy S21 মানে Samsungৰ যোনটো আপকামিং স্মাৰ্টফোন হয় সেই স্মাৰ্টফোনটোত আপোনালোকে S Pen দেখিবলৈ পাব বুলি জানিব পৰা গৈছে আৰু এই S Pen সমূহ জেনেৰেল নোট সিৰিজসমূহত ব্যৱহাৰ কৰি আছিল Samsung-এ তো এতিয়া এই Samsung Galaxy S21 তো আপোনালোকে S Pen দেখিবলৈ পাব বুলি জানিব পৰা গৈছে এতিয়া মই আইছো 5 নম্বৰ টেক নিউজলৈকে বন্ধুসকল Realme দুটা নতুন Narzo ডিভাইচৰ ওপৰত কাম কৰি আছে বুলি জানিব পৰা গৈছে আৰু এই কথা টিভষ্টাৰ মুকুল শৰ্মায়ে আমাক জানিবলৈ দিছে আৰু লগতে বন্ধুসকল এই ডিভাইচ দুটা Realme Narzo 20 আৰু Realme Narzo 20 Pro হ'ব পাৰে বুলি জানিব পৰা গৈছে এতিয়া মই আইছো 6 নম্বৰ টেক নিউজলৈকে বন্ধুসকল যদি আপুনি Mi10 নামৰ স্মাৰ্টফোনটো ল'ম বুলি ভাবি আছে আৰু এই Mi10 নামৰ স্মাৰ্টফোনটো এতিয়া আপোনালোকে ফ্লিপকাৰ্টৰ জৰিয়তে কিনিবলৈ পাব আৰু এই স্মাৰ্টফোনটো এতিয়া ফ্লিপকাৰ্টত এভেইলেবল হৈ গৈছে আৰু এই কথা Xiaomi এক টুইটৰ জৰিয়তে আৰু ইনষ্টাগ্ৰামত পোষ্টৰ জৰিয়তে আমাক জানিবলৈ দিছে এতিয়া মই আইছো 7 নম্বৰ টেক নিউজলৈকে বন্ধুসকল Vivo-এ আজি ভাৰতবৰ্ষৰ দুটাকৈ নতুন স্মাৰ্টফোন লঞ্চ কৰিলে আৰু এই স্মাৰ্টফোন কেইটাৰ নাম Vivo Y20 আৰু Vivo Y20i বুলি জানিব পৰা গৈছে আৰু এই স্মাৰ্টফোন কেইটা আপোনালোকে 5000 mAh বেটাৰী দেখিবলৈ পাব আৰু লগতে ট্ৰিপল ৰিয়াৰ কেমেৰা সেটআপ এই স্মাৰ্টফোন কেইটা দেখিবলৈ পাব আৰু এই স্মাৰ্টফোনে কি ফিচাৰ দিছে তাৰ বিষয়ে মই আপোনালোকক ডেসক্ৰিপচনত ভালদৰে জনাই দিছো ডেসক্ৰিপচনত চাই লব এতিয়া মই আইছো 8 নম্বৰ টেক নিউজলৈকে বন্ধুসকল Oppo F17 আৰু Oppo F17 Pro নামৰ স্মাৰ্টফোন কেইটা ছেপ্টেম্বৰ মাহৰ 2 তাৰিখে আমাৰ ভাৰতবৰ্ষত লঞ্চ কৰিব বুলি জানিব পৰা গৈছে এতিয়া মই আইছো 9 নম্বৰ টেক নিউজলৈকে Asus আজি Asus Zenfone 7 আৰু Asus Zenfone 7 Pro নামৰ স্মাৰ্টফোন কেইটা টাইৱানত লঞ্চ কৰি দিলে আৰু এই স্মাৰ্টফোন কেইটাত 90 Hz ৰিফ্ৰেছ ৰেটৰ সৈতে AMOLED ডিসপ্লে দিয়া হৈছে বুলি জানিব পৰা গৈছে আৰু এই স্মাৰ্টফোন কেইটা 30 Watt ফাষ্ট চাৰ্জিং টেকনলজি লগতে এই স্মাৰ্টফোন কেইটা 5G এনেবলড হ'ব বুলি জানিব পৰা গৈছে আৰু Asus Zenfone 7 নামৰ স্মাৰ্টফোনটোত Qualcomm Snapdragon 865 চিপছেটটো লগতে Asus Zenfone 7 Pro নামৰ স্মাৰ্টফোনটোত Qualcomm Snapdragon 865 Plus চিপছেটটো দিয়া হৈছে বুলি জানিব পৰা গৈছে বন্ধুসকল আজিলৈ ইমানে যদি এই টেক নিউজ কেইটা চাই ফসাকৈ ভাল পালে তেতিয়ালে লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব আপোনালোকৰ হাতত কিবা যদি গৰম টেক নিউজ থাকে আৰু লগতে যদি আপুনি পোনপ্ৰথমবাৰ মোৰ ভিডিও চাই আছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি হতুৱা ঘণ্টা বাটন দবাই দিব আজিলৈ ইমানে জয় আই অসম জয় হিন্দ